कर'ना खाले कर'ना मानसिनि खुगायाव मा जामारनो हमखो आसलते खुलुमबाय लोगोफोर नोंथांमोनखौ आंनि चेनेलाव बयखौबो बरायनाय थाबाय नायदो लोगोफोर आसाम मानसिफ्रा कर'नानि गिनायजों न'आव थांनो हमदोंमोन दा मा अबस्थायाव दङ बिसोरो भिडिअखौ नायलांबाय थादो দাদা আপোনাৰ কিটো প্ৰব্লেমটো মানে প্ৰব্লেমটো হ'ল যে আমাৰতো ঘৰত যাব লাগে আৰু ঘৰত বহুত অসুবিধা হৈ আছে আৰু এইফালে কৰোণা ভাইৰাছৰ এটা অসুবিধা আমি যদি এনেকৈ সকলো মানুহ একলগতে হৈ কিনে একলগত থাকোঁ তেতিয়াহ'লে ভাইৰাছটো আৰু বাঢ়ি যাব কিন্তু আমাৰ এইটো কেনেকৈ থাকিম আমাক থাকিব নিদিয়ে প্লেটফৰ্মতো আমাক থাকিব নিদিয়ে বাহিৰতো থাকিব নিদিয়ে ক'ত থাকিম আমি 31 তাৰিখলৈকে ক'ত থাকিম বাছ নাযায় ইফালে আৰু ট্ৰেইন নাযায় আমাক কেনেকৈ যাম আমি ঘৰত আমাক চৰকাৰে অলপ ব্যৱস্থা কৰক আপোনালোকে মিডিয়াৰ জৰিয়তে আমি কৈ আছোঁ চৰকাৰক যে আমাক এখন ট্ৰেইন দিয়ক এখন ট্ৰেইন দিলে আমি গুৱাহাটীৰ যিমানখিনি মানুহ আছোঁ 400-500 যিমানখিনি মানুহ আছোঁ গুৱাহাটী আমাৰ এই মালদাৰ পৰা ধৰি কিনে গুৱাহাটীলৈকে এখন ট্ৰেইন দিলে আমাৰ হৈ যাব বেছি ট্ৰেইন কৰোণা চৰকাৰে এফালে কৰোণাৰ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ কাৰণে বহুতো আইন বা ব্যৱস্থা কৰিছে আনফালে মানুহক কৰোণাত ঠেলি পঠাই দি আছে যাতে আপোনালোকে কৰোণাত আক্ৰান্ত হৈ সোনকালে মৰি যা চাওক এই ভিডিঅ'টোত আমাৰ গাঁৱৰ দুখীয়া ল'ৰাবিলাকৰ লগতে অসমৰ বিভিন্ন জাগাৰ দুখীয়া ল'ৰাবিলাকে দুমুঠি দুবেলা ভাত মা দেউতাকক দিবৰ কাৰণে কেৰেলাত কাম কৰিব গৈছিল এতিয়া কৰোণাৰ ভয়ত ঘৰৰ মানুহৰ লগত একেলগে থাকিব কাৰণে বা আমাৰ BTADত বৰ্তমান ভোট আহিছে ভোট দিবৰ কাৰণে সিহঁতে ঘৰলৈ অহাৰ সময়ত এনেকৈ হাজাৰ দুখীয়া ল'ৰাই মধ্যপ্ৰদেশৰ ৰেল ষ্টেচনত এনেকুৱা কষ্টত ভুগি আছে মই এইটো ভিডিঅ'ৰ যোগেদি অসম চৰকাৰক দৃষ্টি আকৰ্ষণ কৰাব বিচাৰি আছোঁ যে এই ল'ৰাবিলাকক যেনেকৈ নহওক ঘৰলৈ অহাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন সোনকালে নহ'লে ইহঁতৰ মাজত এনেকৈ হয়তো যদি কাৰোবাৰ শৰীৰত কৰোণা ভাইৰাছ থাকে তেনেহ'লে তাত থকা সকলো ল'ৰাই কৰোণাত আক্ৰান্ত হৈ পৰিব পাৰে এতিয়া আপোনালোকে ভিডিঅ'টো চাই লওক সিহঁতৰ মুখৰ পৰাই সিহঁতে কি কৈ আছে আৰু কিমান কষ্টত বা আতংকত সিহঁতে মধ্যপ্ৰদেশ ৰেল ষ্টেচনত ইমান হাজাৰ ল'ৰা থাকিব পৰা নাই খাব পৰা নাই ক'তো সিহঁতক মানে ভাত খাবলৈও হোটেলত দিয়া নাই কেনেকৈ সিহঁতে তাতে 31 মাৰ্চলৈকে থাকিব সেইটো আপোনালোকে এই ভিডিঅ'টো চাই লওক গতিকে মই এই ভিডিঅ'টোত আপোনালোকক এনেকৈ ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে বহুত শ্বেয়াৰ কৰক ইমান শ্বেয়াৰ কৰক যাতে অসম চৰকাৰৰ চকুত পৰে আৰু সেই ল'ৰাকেইটাক উদ্ধাৰ কৰি লৈ আহে যাতে অসমলৈ তো আপোনালোকে এই ভিডিঅ'টো চাই লওক কালিৰ পৰা একচুৱেলি ফচি আছোঁ পুৱাৰ পৰা আহি ফচি আছোঁ ধুনীয়াকৈ কালি ফটককৈ মানে কৈ দিলে ট্ৰেইনটো কেঞ্চেল কৰা আগমুহূৰ্তত কিবা আগজাননী দিব লাগিছিলে এতিয়া কালিটো কেঞ্চেল নেক্সট কাইলৈ কাৰণে টিকেট কৰিলোঁ ডেটখনো এতিয়া কেঞ্চেল বুলি মেছেজ আহিছে আমাৰ এতিয়া বহুত অকল আমিয়ে নহয় আমাৰ তেনেকুৱা ইয়াত চাৰিওফালে মানুহ আছে বহুত মানুহ আছে সকলো মানুহ ফচি আছে কি কৰে কি নকৰে আমি ষ্টেচনৰ মাষ্টাৰ সুধিবলৈ গ'লে একোৱেই নকয় ডাইৰেক্ট কয় 23 পৰা কণ্টিনিউ 21 মাৰ্চলৈকে বন্ধ বুলি কৈছে ইয়াত একো থকা ব্যৱস্থা নাই খোৱা ব্যৱস্থা নাই একো মানে ব্যৱস্থা বুলিবলৈ একো ব্যৱস্থাই নাই গতিকে কি কৰিব পাৰোঁ আমি ইফালে সহায় হাত বিচাৰিছোঁ কোনো আগবাঢ়ি অহা নাই না ইয়াৰ পুলিচ প্ৰশাসন আহিছে না আৰু বেলেগ কোনোবাই আমাক সহায় কৰিছে এতিয়া আমি কোৱা শুনিছোঁ উল্টাকৈ আজি ঠিক ৰাতি 12টাৰ পৰা ইয়াত ষ্টেচনতো মানুহ থাকিবলৈ দিয়া নহ'ব আৰু হোটেলেও একচেপ্ট কৰা নাই মানুহবিলাক ইমান এবাৰ ভাবি চাব লাগিছিলে যে দিনাখন বা এসপ্তাহ আগত আগজাননী দিব লাগিছিলে কিন্তু দিয়া নাই তাত আমি আহি আছোঁ আমিতো নাজানো আমি ফচি গৈছোঁ বৰ্তমান ফচাত এতিয়া আমাৰ একোৱে সহায় এতিয়া হোৱা নাই এতিয়া কি ক'ম সেইটোকে কৈছোঁ জনাইছোঁ কোনোবাই যদি কিবা সহায় কৰিব বিচাৰে তেতিয়া কৰিব পাৰে যেনে আমাক ইয়াৰ পৰা আমি নিজৰ জেগাত আমাক উপস্থিত কৰিবলৈ দাদা আপোনাৰ কিটো প্ৰব্লেমটো মানে প্ৰব্লেমটো হ'ল যে আমাৰতো ঘৰত যাব লাগে আৰু ঘৰত বহুত অসুবিধা হৈ আছে আৰু এইফালে কৰোণা ভাইৰাছৰ এটা অসুবিধা আমি যদি এনেকৈ সকলো মানুহ একলগতে হৈ কিনে একলগত থাকোঁ তেতিয়াহ'লে ভাইৰাছটো আৰু বাঢ়ি যাব কিন্তু আমাৰ এইটো কেনেকৈ থাকিম আমাক থাকিব নিদিয়ে প্লেটফৰ্মতো আমাক থাকিব নিদিয়ে বাহিৰতো থাকিব নিদিয়ে ক'ত থাকিম আমি 31 তাৰিখলৈকে ক'ত থাকিম বাছ নাযায় ইফালে আৰু ট্ৰেইন নাযায় আমাক কেনেকৈ যাম আমি ঘৰত আমাক চৰকাৰে অলপ ব্যৱস্থা কৰক আপোনালোকে মিডিয়াৰ জৰিয়তে আমি কৈ আছোঁ চৰকাৰক যে আমাক এখন ট্ৰেইন দিয়ক এখন ট্ৰেইন দিলে আমি গুৱাহাটীৰ যিমানখিনি মানুহ আছোঁ 400-500 যিমানখিনি মানুহ আছোঁ গুৱাহাটী আমাৰ এই মালদাৰ পৰা ধৰি কিনে গুৱাহাটীলৈকে এখন ট্ৰেইন দিলে আমাৰ হৈ যাব বেছি ট্ৰেইন নালাগে এখন ট্ৰেইন দিয়ক আমাক হৈ যাব বাছ আমি বেছি আৰু নকওঁ আমাক এইখিনিয়ে বাছ আৰু ক'ব লগা আৰু আমি শিয়ালদা ষ্টেচনত আছোঁ এইটো ষ্টেচন হয় শিয়ালদা ষ্টেচন আমাৰ একো ব্যৱস্থা নাই
আমাক চৰকাৰে কিবা ব্যৱস্থা কৰি দিব লাগে আৰু